নমস্কাৰ বন্ধুসকল, মোৰ নাম ভাৰ্গৱ মেধি আৰু মোৰ এই জানানে নামৰ চেনেলটোলৈ আজি আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি যিটো আমি টপিকত কথা পাতিম সেইটো বহুত সৰু টপিক হয় আৰু সেই টপিকটো হৈছে মেগাপিক্সেল। মেগাপিক্সেলৰ বিষয়ে জনাৰ আগতে আমি জানিব লাগিব পিক্সেল কাক কয়। আপোনালোকে যিবোৰ ফটো ক্লিক কৰে বা ফটো তোলে, সেই ফটোবোৰ আপুনি যদি জুম কৰি গৈ থাকে, তোলাৰ পিছত কম্পিউটাৰত আপুনি লৈ জুম কৰি গৈ থাকিব, শেষত আপুনি কিছুমান ডটছ দেখা পাব তাতে। আৰু সেই ডটবিলাকৰ শ্বেপটো হৈছে এনেকুৱা স্কুৱেৰৰ নিচিনা আৰু সেইটোকে কয় পিক্সেল বুলি। আৰু সেই পিক্সেলবোৰ চাব, আপোনাৰ ফটোখনৰ যিখিনি জেগা বা যিখিনি এৰিয়াত আপুনি জুম কৰি গৈছে, সেইখিনি জেগাত যিটো কালাৰ থাকিব সেই কালাৰৰ সেই পিক্সেলটো হ'ব। এতিয়া মেগাপিক্সেল কি বস্তু? 1 মেগাপিক্সেল মানে হৈছে 1 মিলিয়ন পিক্সেল, অৰ্থাৎ 10 লাখ পিক্সেল মিলি পেলাই আপোনাৰ 1 মেগাপিক্সেল হয়। আমি মানে বেছি মেগাপিক্সেল থকা এটা কেমেৰা লৈ পেলাই যদি ভিডিঅ' বনাওঁ বা ফটো তোলোঁ, তেতিয়াহ'লে তাৰ কোৱালিটিটো ভাল হ'ব। এইখিনি এটা মানে ভুল ধাৰণা এটা আছে, মানে ইয়াতে এটা ভুল ধাৰণা সোমাই আছে। সেই বস্তুটোৱে মই আজি এই ভিডিঅ'টোত আপোনালোকক ক্লিয়াৰ কৰি দিম। প্ৰথমে মই কথা পাতোঁ ভিডিঅ'ৰ ওপৰত। আপুনি যদি ভাবে যে আপোনাৰ ইউটিউবৰ ভিডিঅ'বোৰ আপুনি যদি বেছি মেগাপিক্সেল থকা কেমেৰা এটা দি শ্বুট কৰে, তেনেহ'লে আপোনাৰ কোৱালিটি মানে ফুল HD, একদম 100% HD কোৱালিটি আহিব। বহুতে সেইটো ভাবে আৰু সেইটো ভাবা কথাটো একো ভুল নহয়, কাৰণ এইটো এটা মানে আমাৰ মনত সোমাই দিছে কোনে? এই মোবাইল বনোৱা বা কেমেৰা বনোৱা কোম্পানীবিলাকে। আচল কথাটো মই আপোনালোকক জনাওঁ, ফুল HD যিটো পিক্সেল কিমান লাগে? ফুল HD মানে হৈছে আপোনাৰ 1920 অৰ্থাৎ 1920 আপোনাৰ লেফ্টৰ পৰা ৰাইট উইথ যিটো থাকে, আমাৰ যিটো ভিডিঅ' ফ্ৰেম থাকে তাৰে যিটো উইথ হৰাইজেণ্টেল বাঁহাতৰ পৰা সোঁহাতলৈ আপোনাৰ 1920 পিক্সেল থাকে। আৰু যিটো হাইট থাকে আমাৰ ভিডিঅ' ফ্ৰেমৰ সেইটো 1080। তাৰমানে 1920 ইনটু 1080 পিক্সেল যদি আপুনি মাল্টিপ্লাই কৰে, তেনেহ'লে আপুনি পাব 20 লাখ পিক্সেলছ। তাৰ মানে কি হ'ল, 1 মিলিয়ন পিক্সেল মানে 1 মেগাপিক্সেল বুলি যদি কওঁ, তেনেহ'লে 2 মিলিয়ন মানে 20 লাখ পিক্সেল ইজ 2 মেগাপিক্সেল। তেনেহ'লে আপুনি ভাবি চাওক, এটা ফুল HD ভিডিঅ' যদি আপুনি ৰেকৰ্ড কৰিব লাগে, তেতিয়া আপোনাক কিমান মেগাপিক্সেলৰ দৰকাৰ? মাত্ৰ 2 মেগাপিক্সেলৰ কেমেৰা। আমাৰ কেমেৰাৰ ভিতৰত এটা চেন্সৰ থাকে। চেন্সৰটো যিমানে ডাঙৰ হ'ব, সিমানে আপোনাৰ ভাল কোৱালিটি আহিব। কাৰণ কিয়? যিমান ডাঙৰ হয় সিমান বেছি আপোনাৰ যিখিনি ফটো বা ভিডিঅ' লৈ আছে, চাৰিওফালে যিখিনি আপুনি ছাবজেক্ট লৈ আছে, তাৰে সেই এৰিয়াৰ পৰা লাইটিংখিনি সেই লেন্সেদি সোমাই পেলাই সেই চেন্সৰটো দি আহি আছে আপোনাৰ কেমেৰাৰ ভিতৰলৈ। সেইটো ইলেক্ট্ৰনিকেলি কনভাৰ্ট হৈ পেলাই সেই পিক্সেলছত কনভাৰ্ট হয় আৰু আপোনাৰ মেমৰি কাৰ্ডত ছেভ হৈ যায়। চ' আগতে যিবোৰ কেমেৰা আছিলে বা মোবাইল আছিলে 2 মেগাপিক্সেলৰ যিবোৰ আছিলে, তাতে সেই চেন্সৰবোৰ ভাল নাছিলে, যিটোৰ কাৰণে আপোনাৰ সেই ভিডিঅ' কোৱালিটিটো আজিৰ সমান ভিডিঅ' কোৱালিটিৰ নিচিনা নাহে। সেইটো কাৰণে মই আপোনালোকক এটা কথা ক'ব পাৰোঁ, চেলেঞ্জ দিব পাৰোঁ, যদি কাৰোবাৰ হাতত আজি 5 মেগাপিক্সেলৰ কেমেৰা আছে আৰু আপোনাৰ হাতত 24 মেগাপিক্সেলৰ কেমেৰা আছে, কিন্তু 5 মেগাপিক্সেলৰ যদি চেন্সৰটো আপোনাৰ 24 মেগাপিক্সেল কেমেৰাতকৈ বেছি ডাঙৰ হয়, তেনেহ'লে 100% মই গেৰাণ্টি দিছোঁ, 100 কি মই 1000% গেৰাণ্টি দিছোঁ, সেই 5 মেগাপিক্সেলৰ ভিডিঅ' কোৱালিটিৰ লগত আপোনাৰ 24 মেগাপিক্সেলৰ সৰু চেন্সৰৰ সেই যিটো কেমেৰা থাকিব, তাৰে কোৱালিটিৰ আপুনি তেওঁক কম্পিটিশ্যন দিব নোৱাৰিব। তাৰ 100% বা 1000% সেই 5 মেগাপিক্সেলৰ ডাঙৰ চেন্সৰৰ যিটো কেমেৰা আছে, সেইটো বহুত গুণে ভাল ভিডিঅ' দিব। চ' গতিকে আপোনালোকে সেইটো মনত ৰাখিব যে মেগাপিক্সেলটো আপোনাৰ ভিডিঅ' কোৱালিটি ইম্প্ৰুভ নকৰে, মেইন ইম্প্ৰুভ কৰে আপোনাৰ চেন্সৰ। এতিয়া আমি আহিম ফটোৰ ওপৰত। আপোনালোকে আগতে আমি যিবোৰ ফটো ক্লিক কৰিছিলোঁ, সেইবিলাকত ৰীল ভৰাইছিলোঁ, এনেকুৱা নিগেটিভ ৰীল পাইছিল নহয়, সেই ৰীলবিলাক ভৰাই পেলাই আমি ফটো তুলিছিলোঁ। তাতে মেগাপিক্সেলৰ কিবা কথা আহিছিল নে? নাহিছিল। আগৰ দিনত চেন্সৰ বুলি কথা নাছিলে, আপোনাৰ সেই চেন্সৰটো যিটো অ'পেন আছিলে, মানে বহুত ডাঙৰ চেন্সৰৰ সেই কোডেকৰ যিবোৰ আমি কেমেৰা ইউজ কৰিছিলোঁ, ৰীল ভৰাই পেলাই তাতে, গতিকে সেইখিনি বস্তু অলৰেডি নিগেটিভত ষ্ট'ৰ হৈ গৈছিল। গতিকে নিগেটিভৰ পৰা আপুনি যিমান ডাঙৰ বিচাৰে সিমান ডাঙৰ আপুনি ফটো তুলিব পাৰিছিল, কাৰণ তাৰে চেন্সৰটো অ'পেন আছিলে, বহুত ডাঙৰ চেন্সৰ আছিলে আগৰ কেমেৰাবিলাকত। কিন্তু আজিকালি আমি কি কৰোঁ, 24 মেগাপিক্সেলৰ আমাৰ হাতত মোবাইল থাকে, কিন্তু ফটো তুলি পেলাই আমি প্ৰিণ্ট নকৰোঁ। আমি কি কৰোঁ, সেইবোৰ ব্যৱহাৰ কৰোঁ কেৱল ইনষ্টাগ্ৰাম, ফেচবুক বা যিমান যি ছ'চিয়েল মিডিয়া আছে তাতে পষ্ট কৰিবৰ কাৰণে।
তাতকৈ বাহিৰে আজিকালি কোনেও বহুতেই প্ৰিণ্ট নকৰে, মই জানো এইটো, ময়ো নিজে নকৰোঁ। মই কম্পিউটাৰত ফটোখন ছেভ কৰি থৈ দিওঁ আৰু সেই কম্পিউটাৰত সেই ফটোখন চাবৰ কাৰণে আপোনাক এগেইন মই কথা কৈছোঁ, আপোনাৰ কম্পিউটাৰৰ যিটো মনিটৰৰ ৰেজলিউশ্যন এটা থাকিব। যদি কম্পিউটাৰৰ স্ক্ৰীণখন ফুল HD হয়, তাৰমানে আপুনি আপোনাৰ যিখন ফটোগ্ৰাফ আছে যদি এইখন ফুল HD কোৱালিটি হয়, তেনেহ'লে আপুনি ফুল HD ভালদৰে চাব পাৰিব। এই অকণমান যদি আপোনালোকে ৰিচাৰ্চ কৰি লয় অনলাইন, কম্পেয়াৰ কৰি চাই যে কাৰ কোনটো মোবাইলৰ সেন্সৰটো বেছি ভাল কোনটো মোবাইলতকৈ, তেনেহ'লে আপোনালোকৰ বহুত টকা বাচি যাব। আমাক আচলতে কোম্পানীবিলাকে এই মেগাপিক্সেলৰ ভুৱা দেখুৱাই পেলাই আমাক বহুত টকা লুটি আছে। এই বন্ধুসকল, আজিৰ টপিকটো আশা কৰোঁ আপোনালোকে ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি নিশ্চয় জনাব যে ভিডিঅ'টো আপোনালোকে কেনে পালে। আৰু কোনোবাই যদি আজি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটোলৈ আহিছে, তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ যাতে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু তাৰ কাষত থকা বেল আইকনটো এবাৰ টিপি দিব, যাতে নেক্সট টাইম মই যেতিয়া ভিডিঅ' আপলোড কৰিম আপোনালোকলৈ নটিফিকেশ্যন অট'মেটিকলি গুচি যাব। আজিলৈকে এৰিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম বুলি আশা ৰাখিলোঁ।